হেল্ল' গাইজ, অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ ঠেঙালা চকত। মোৰ লগৰ হয় নিৰ্মল নামৰ ল'ৰা এটা, সি মানে ইয়াত নতুনকৈ ফাৰ্মাচী এখন খুলিছে। তো মই এতিয়া বৰ্তমান ফাৰ্মাচীতে আছোঁ। তো আজি মই মানে অলপ গেষ্ট্ৰিক উঠিছে, গেষ্ট্ৰিকৰ মই মানে ঔষধ ল'ব আহিছোঁ। ইয়াত চাই লওক, এয়া নিৰ্মলৰ ফাৰ্মাচী আৰু নিৰ্মলে এয়া মোবাইল টিপি আছে ইয়াতে। নিৰ্মল, তোমাৰ দোকানখন অপেনিং কৰিব কিমান দিনমান হ'ল? 2 মাহমান হ'ল। বৰ্তমান কেনেকুৱা চলি আছে? আপোনালোকে আহিব, ইয়াতে আহিলে মানে বিভিন্ন ধৰণৰ ঔষধ পাব আৰু ঔষধৰ বাহিৰে মানে বিভিন্ন ধৰণৰ বস্তু পাব আৰু ইয়াত আহি যাব। ইয়াতে আছে আৰু মোৰ লগত স্বাৰ্থ। তো স্বাৰ্থ নিৰ্মলৰ বিষয়ে মানে নিৰ্মলৰ দোকানৰ বিষয়ে অলপ কৈ দিব। তো স্বাৰ্থ, তুমি কি ক'বা? ইফালে তুমি নিৰ্মলৰ দোকানৰ বিষয়ে অলপ কি ক'বা? দোকানখন ঠিকে আছে, ভালে চলি আছে। আজি 2 মাহমান হ'ল নেকি দোকানখন দিয়া। তো ৰাইজক ক আৰু মানে ইয়াত আহিব। বন্ধু নিৰ্মল আৰু সমিলনে দোকানখন লগ হৈ দিছে, নিশ্চয় ভাল কাম কৰিছে আৰু ভালকে তাতে আশা কৰিছোঁ আৰু সকলোৱে আহক, আশীৰ্বাদ কৰক যাতে উন্নতি কৰিব পাৰে ন। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ। তো ইয়াত নিৰ্মলৰ দোকানৰ নাম কি দিছ? ভাৰতী মেডিকেল ষ্ট'ৰ। তো ইয়াতে বিভিন্ন ধৰণৰ ঔষধ পাব, আহি যাব। তো ইয়াতে এইটো ভিটামিন নেকি? এইটো কি বস্তু? দেখাই দিয়াচোন কোনটো ভিটামিন আছে। এইটো নেকি? এইটো ন? এইটো লিপষ্টেড, এইটো ভিটামিনো হয়। মানে বিভিন্ন ধৰণৰ ঔষধ আছে ইয়াতে। এয়া আপোনালোকে চাই লওক এইবিলাক। তো বিভিন্ন ধৰণৰ ঔষধ, বাচ্ছাৰ পৰা ডাঙৰক লাগি মানে বিভিন্ন ধৰণৰ ঔষধ পায়। আৰু মলম চলম, খুজেটিৰ মলম চলম, এই খৰ চৰবিলাক যে হয়, মানে বিভিন্ন ধৰণৰ ঔষধ পোৱা যাব। ইয়াতে আপোনালোকে আহি যাব। আৰু ইয়াৰ লগতে মই আপোনালোকে এটা কথা কৈ আছোঁ, মানে ইয়াৰ লগতে মানে লাগি মোৰো মানে জোতা চেণ্ডেল দোকান আছে। চাই আহি যাব, মানে কম পইচাত জোতা চেণ্ডেল পাই যাব। তো এইখনেই হ'ল মোৰ সৰু সুৰা জোতা চেণ্ডেলৰ দোকান। তো বৰ্তমান ষ্টাডি কৰিছোঁ, বেছি দিন হোৱা নাই। তো গাইজ, এইখনেই মই লৈছোঁ দোকানখন। তো বেছি দিন হোৱা নাই। তো আপোনালোকে আহি যাব, কম পইচাত জোতা চেণ্ডেল পাই যাব। তো গাইজ, আজিলৈ ইমানখিনি আছিল। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু।